Hello, good morning everyone. আজি ভাবিলো ভিডিওটো এখিনি পৰাই ষ্টাৰ্ট কৰো যেহেতুকে থাম্বনেলখন দেখা পাই এটো গমে পাইছে আজি কিহৰ ওপৰত ভিডিওটো বনাবলৈ গৈ আছো আশা কৰো ভিডিওটো চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি এটা অন্য দেশত মানে কি মই যিকিটা ব্লগ ভিডিও বনাইছো সদায় মোক সুইজাৰ পিন্ধা কুৰ্তি পিন্ধাই দেখা পাইছে আৰু এটা ভিডিওতে মোক চাদৰ মেখেলা পিন্ধা দেখা পাইছে সৰস্বতী পূজাত ভাবিলো যেহেতুকে মোৰ অসমীয়া সাজজু অসমীয়া ছোৱালী আৰু অসমীয়া বুৱাৰী যেটো মোৰ প্ৰিয় সাজজু পিনি আজি ভিডিওটো বনাও মই ভালকে দেখাই দিম মোৰ লুকসটো তেনেহলে ভিডিওটো স্কিপ নকৰাকে আগলৈ চাই থাকক ইমান ভালকে ৰেষ্টটো দেখাব নোৱাৰিলো যেনেকৈ কৈছো তেনেকৈ দেখাই দিলো আপোনালোকক তেতিয়াহ'লে ভিডিওটো ষ্টাৰ্ট কৰো মই এযোৰ একদম ফেভাৰিট পুৰা একদম মোৰ ভাল লাগে এযোৰ ইয়েৰিং পুৰা ষ্টাৰ্ট কৰি দিওঁ এযোৰ এযোৰ মোক বিৰাট ভাল লাগে মোৰ ফেভাৰিট ইয়েৰিং এযোৰ মই লৈছিলো দুৰ্গা পূজাত লৈছিলো এযোৰ মই দুৰ্গা পূজাৰ সময়ত লৈছিলো বেলতলা নহয় গণেশগুৰিৰ পৰা লৈছিলো মই এযোৰ বেছি নাই যোৱা কিমান 180 মান লৈছিলে 180 লৈছিলে এতিয়া আহিলো মোৰ ছেকেণ্ড টাইম খুলিলোঁ মোৰ মানে ছেকেণ্ড ভাল লাগে এযোৰ লৈছিলো আপোনাৰ খানাপাৰা ওচৰত কিবা সাৰা ফেষ্টিভেল বুলি এটা ফেষ্টিভেল আহিছিলে 1 তাৰিখৰ দিনা আমি চাব গৈছিলো সেইদিনা এযোৰ লৈছিলো এযোৰ মোক দেখা পাইছে চাগে যদি আপোনালোকে মোৰ সৰস্বতী পূজাৰ ভিডিওটো চাইছে তাত এযোৰ দেখা পাইছে এযোৰ মোৰ ছেকেণ্ড ভাল লাগে মই মানে কি কৰবাত গ'লে চিধা মানে কৰবাত মানে ফেষ্টিভেলে হওক এনেকুৱা কিবা মেলা চেলা হ'লে মোৰ চিধা ডাইৰেক্ট গ'লে আৰু মোৰ ইয়েৰিংযোৰতে মানে ইয়েৰিং থকা দোকানতে চকু পৰে 3 নম্বৰ কাণফুলিযোৰ এযোৰ ভাল লাগে মোক এযোৰ ভাল লাগে দেখা পাইছে এযোৰ মই লৈছিলো আপোনাৰ দুৰ্গা পূজাত এযোৰ লৈছিলো পূজা চাব যাওঁতে বেলতলাত পঢ়ি আছিলে এজনী তিনিটা মানুহ মাইকী মানুহ তেওঁৰ পৰা লৈছিলো মই এযোৰ ভাল লাগে এযোৰ বেছি দাম নহয় চাগে এযোৰ আৰু এযোৰ এই দুযোৰ একেলগে কিনিছিলো মই দুৰ্গা পূজাত বেলতলাৰ পৰাই কিনিছিলো মানুহগৰাকীৰ পৰা কিনিছিলো 340 নে 350 এনেকুৱা 340 নে 350 এনেকুৱা লৈছে দুযোৰ মানে লৈছিলে পূজাৰ সময়তে দুৰ্গা পূজাত চাব যাওঁতে কিনিছিলো তাৰপিছতে এযোৰ ভাল লাগে এযোৰ মই কিনিছিলো ফেঞ্চি বজাৰ বজাৰ কৰিব যাওঁতে এযোৰ কিনিছিলো ফেঞ্চি বজাৰ আৰু ভাল লগা কিছু মই দেখাই আছো এযোৰ কিনিছিলো মই এমাজনৰ পৰা কিনিছিলো এযোৰ কিমান বাৰ লৈছিলে এযোৰ কিন্তু বহুত আগতে কিনা পাহৰি গৈছো দামটো কিমান বাৰ লৈছিলে 149 নে 180 নে এনেকুৱা কিবা লৈছিলে আৰু পাহৰিছো দামটো মানে একজেক্ট দামটো মই ক'ব নোৱাৰো সিমানৰ ভিতৰত মানে কিনিছিলো চাগে এযোৰ তাৰপিছত এযোৰ কিনিছিলো এযোৰ মই দুৰ্গা পূজাৰ সময়তে কিনা যিহেতু দুদিন চাব গৈছিলো এদিন সেইযোৰ কিনিলো আৰু এদিন এযোৰ কিনিলো তাৰপিছত এযোৰ পৰা কিনিছিলো পাহৰিছো এযোৰ গণেশগুৰিৰ পৰা কিনিছো চাগে গণেশগুৰিৰ পৰাই কিনিছো গণেশগুৰিলৈ গ'লে চিধা আৰু সেই কাণফুলি দোকানখনতে চকুটো যায় তাৰপিছতে বেলেগ যাওঁতে ভাবি যাওঁ বেলেগ কিবা কিবি ল'ম আৰু চিধা গৈ আগতে কাণফুলিটো লৈ লওঁ নেকি তাৰপিছতে কিনিলো এযোৰ আপোনাৰ যি কি চব কাপোৰৰ লগতে মানে কালাৰ আছে চব কাপোৰৰ লগতে হৈ যায় আৰু যে এই এনেকুৱা চিলভাৰ
এইকেইযোৰ চিল্ফাৰ কেইযোৰ চবৰ লগতে চব কালাৰ কাপোৰৰ লগতে মানে মেচিং কৰে আৰু চুইজাৰ লগত পিন্ধিলে চাদৰ মেখেলাৰ লগত যিকোনো কালাৰৰ মানে পিন্ধি যাব পাৰি এনেকুৱা এক কালাৰ এইকেইযোৰ চবৰ লগতে পিন্ধিব পাৰি এইকেইযোৰ তাৰপিছত এইকেইযোৰ পিন্ধিছিলোঁ মই একেবাৰে গণেশগুৰি এটা চব গণেশগুৰি এইযোৰ বাইদেউ গিফ্ট দিছিলে সেইদিনাখন আজিলৈকে वेस्टार्न আছে লগা वेस्टार्न যিকোনো দেখি মানে ভাল লাগে জিন্সৰ এইবোৰ ভাল লাগে এইটো আপোনাৰ আমি লৈছিলোঁ মনিয়া গাৰ্ল চেট এটা লৈছিলোঁ এইটো वेस्टार्न লগা ভাল লাগে তাৰ লগতে তিনি ভাল লাগে আৰু তাহলে ইয়াৰিঙৰ কালেকশ্যনখিনি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টোৰ মাজতে এটা কথা ক'ম বুলি ভাবিলোঁ যিহেতুকে আমি মাইকী মানুহখিনি সময় পাওঁ সেইটো নহয় সময় পাওঁ বুলি নকওঁ কাৰণ সকলোৱে সময় নাপায় নিজৰ কামত ব্যস্ত থাকে সকলোৱে নিজৰ নিজৰ কামৰ ওপৰত জব কৰা সকলোৱেতো ক'ত সময় পাব ন তাৰপিছত এনেকৈ কথা পাতি থাকোঁতে আমি আলোচনা কৰি যে এইখিনি সময় পাওঁ আমি কিবা এটাতো এনেই সময়খিনি নষ্ট কৰাতকৈ এনেই কথা পাতি নষ্ট কৰাতকৈ আমি সেইখিনি সময়ত নিজকে আমি নিজে কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ তাৰ ওপৰতে আমি আলোচনা কৰি এটা কাম হাতত লৈছোঁ কি কাম ষ্টাৰ্ট কৰিছোঁ কি কথা এতিয়া নকওঁ মোৰ ভিডিঅ'বিলাক চাই থাকিব তেতিয়া সকলো গম পাব আপোনালোকক যেতিয়া মোৰ ফেমিলি হিচাপে ভাবিছোঁ বা সেইটো কাৰণে ভাবিলোঁ আপোনালোককো এইখিনি কথা জনাই দিওঁ এতিয়া আহোঁ মোৰ নেল পলিচৰ কালেকশ্যন বুলি নকওঁ কাৰণ কিয় বহুত বেছি নাই যিখিনি আছে তাকে মানে যিকেইটা কালাৰ মোৰ ভাল লাগে মই সেইকেইটাকে লওঁ ভাবিলোঁ আপোনালোকৰ আগতে দেখাওঁ মোৰনো কোনকেইটা কালাৰ ভাল লাগে মোৰ নেল পলিচৰ চবতকৈ ফেভাৰেট কালাৰটো হৈছে এইটো মই নাইকাৰ লৈছিলোঁ এইটো কিন্তু মই লৈ আছোঁ হাতত কালাৰটো মই লৈ আছোঁ এইটো কালাৰটো মই লৈ আছোঁ নাম্বাৰটো হৈছে 3 ডাবল ওৱান এইটো জায়গা দেখাইছোঁ এইটো 3 ডাবল ওৱান নাম্বাৰটো এইটো অলপ সেইটোতকৈ এইটো অলপ কালাৰটো পাতলা এইটো মই নাইকাৰ পৰা লৈছোঁ এইটো হৈছে এইটো নাম্বাৰ হৈছে 141 নাম্বাৰটো হৈছে 141 এইটো মই নাইকাৰ পৰা লৈছোঁ আৰু এটা মোৰ ভাল লগা কালাৰ হৈছে number is 73.